15 জন ব্যক্তি পজিটিভ বুলি চিনাক্ত হৈছে। আমি তেওঁলোকক এতিয়া MMC হস্পিটাললৈকে লৈ আহিম আৰু কি ধৰণে তাৰ পৰা যাতে আৰু ৰোগ বৃদ্ধি নহয় তাৰ বিষয়ে ক'ত কণ্টেইনমেণ্ট জোন বনাব লাগে, ক'ত বাফাৰ জোন বনাব লাগে, অলপ পিছতে আমি সিদ্ধান্ত ল'ম। তেওঁলোকৰ ঘৰৰ ভিতৰতে আমি ৰাখি থৈ দিছিলোঁ। গোটেইকেইজন একেটা গ্ৰুপৰে আছিলে, গতিকে 32 জন আছিলে তেওঁলোকৰ লগত একেলগে তেওঁলোক বন্ধ হৈ আছিল। পৰহিৰ পৰা আমি জানো 6 জনৰ হ'ব বুলি আমি গম পাই আছিলোঁ, কিন্তু অলপ সংখ্যাটো বাঢ়িলে। 6 জনৰ হ'ব বুলি আমাৰ ধাৰণাত আছিলে। পেনিক হ'ব নালাগে, আমি কাম কৰি আছোঁ আৰু সকলোৱে সহযোগ কৰিলে খুব শৃংখলাবদ্ধভাৱে কাম কৰি গৈ থাকিলে আমি চম্ভালি ল'ম। বাকী কেইজন নিগেটিভ। নাম লাগে আপোনালোক হেৰি ন, লাহে লাহে মাইকত জোৰ আছে নে? লাহে লাহে থাক। এজন হ'ল প্ৰভাত আনন্দ 25 বছৰ, এজন হ'ল লাখাৰু নিচাব 40 বছৰ, এজন হ'ল সঞ্জিত কুমাৰ 24 বছৰ, এজন হ'ল চিপুজান নিচাদ 57 বছৰ, এজন সুমিত কুমাৰ 22 বছৰ, এজন অজয় কুমাৰ 32 বছৰ, এজন শংকৰ সাহা 22 বছৰ, এজন সুবোধ কুমাৰ 49 বছৰ, এজন মুকেশ সিং 40 বছৰ, গণি কেৱাড 60 বছৰ, বিন্দেশ্বৰ ঠাকুৰ 30 বছৰ, প্ৰবীণ কুমাৰ ৰাও 28 বছৰ, কৃষ্ণ কুমাৰ গুপ্তা 32 বছৰ আৰু বিশ্বনাথ শাহ 34 ইয়াৰ্ছ আছিলে। তেওঁলোকে যি বাহিৰৰ পৰা আলু লৈ ট্ৰাক আহিছিলে, সেই ট্ৰাকৰ ড্ৰাইভাৰবিলাকৰ লগত তেওঁলোক সম্পৰ্কত আহিছিলে, গতিকে তেওঁলোকৰ ট্ৰেভেল হিষ্ট্ৰী নাই। কিন্তু সুনীল ৰায় প্ৰথমজনে নাম ক'লোঁ। তেওঁলোক গোটেইকেইজনে ট্ৰাকৰ গুৱাহাটীত যি আলু আহি আছিলে, সেই আলু লৈ অহা গুদাম এটাৰ পৰা সংস্পৰ্শিত হৈছিল। তাৰমানে ট্ৰাকৰ ড্ৰাইভাৰ যি আহি আছিলে তেওঁলোকৰ লগত সম্পৰ্কত